গাইজ মই আজি ভেন্দিৰ ক্ৰাঞ্চি ভেন্দি মানে ভাজিম, ক্ৰাঞ্চি কৰি ভেন্দিটো। এনেইতো ভেন্দি নৰ্মেলি ভজা যায়, এইটো চফ্ট হয় ন, মই তাৰমানে ক্ৰাঞ্চি কৰি বনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই কাটি লৈছোঁ এনেকৈ ভেন্দিখিনি, ফালি লৈছোঁ দুই ফাল্লা কৰি। এতিয়া মই মানে সেই মুৰমুৰা কৰি, আমি গাঁৱলীয়া ভাষাত মুৰমুৰা বুলি কওঁ, মুৰমুৰা কৰি ভাজিম। কেনেকৈ ভাজিম আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া প্ৰথমে মই অলপমান নিমখ দি ল'ম, নিমখটো প্ৰথমে দি ল'ম। তাৰপিছত 1 চামুচ মই ৰেড চিলি দিম, এই জ্বালাৰ গুড়া দিম। এইবাৰ মই 2 চামুচ কৰ্ণফ্ল'ৰ দিম, এই কৰ্ণফ্ল'ৰ এই 1 চামুচ দিলোঁ আৰু 1 চামুচ দিম। ইয়াৰে পিছত মই মেগী মছলা দিম, অলপ নহয়, গোটেই পেকেটটো দিম দিয়ক, সৰু পেকেট। মেগী মছলা দেখছি না, এই যে এক্সট্ৰাকৈ কিনিব পাই পেকেটটো, সেইটো। এতিয়া মিক্স কৰি দিম পুৰা, গোটেইখিনি মছলা যাতে সোমাই যায় ভিতৰত, সেনেকৈ এতিয়া মিক্স কৰিব লাগিব। মই কেক বনোৱা বাতিৰ যে হেৰি কৰি আছোঁ ৰ'ব, এইটো মোৰ কেক বনোৱা বাতি দেখছিনে। কেক বনোৱা বাতিটোতে মই কাটি ল'লোঁ, যিহেতু আৰু একেলগে মানে বস্তুটো মিক্স কৰি লওঁ দিয়ক। কৰি থাকাতে ভাবিলোঁ কি এটা বস্তু মই দিয়া নাই, কি বস্তু দিয়া নাই, মানে ৰেড চিলি দিছোঁ ন, ৰঙা হৈ আছে, সেইকাৰণে হালধিৰ কথাটো মোৰ মনত পৰা নাই। এতিয়া বোলো হালধিৰ কথাটো মনত পৰিল যিহেতু অলপমান দিওঁ দিয়ক, এতিয়া কালাৰটো ভাল হ'ব। মোৰ প্ৰায় মিক্স কৰা শেষেই আৰু, খালি ভাজিব লাগে আৰু। কি ধুনীয়া হয় জানেনে, আপোনালোকে ঘৰত বনাই খাবচোন, একদম পূৰা মুৰমুৰা হয়, ক্ৰাঞ্চি হৈ যায় একদম পূৰা। এই কুৰকুৰে যে কিনিব পায় পেকেটত, এই সেনেকুৱা মুৰমুৰা হৈ যায় একদম। একদিন বনাই খাব দেই আপোনালোকে। এতিয়া মই কেৰাহীত তেল দিম। ভেন্দিখিনিৰ আৱাজ শুনিবচোন আপোনালোকে, কি মুৰমুৰা একদম আৱাজ শুনিব দিয়ক। আৱাজতে গম পায়নে মুৰমুৰা হোৱা বুলি, পূৰা কুৰকুৰেৰ দৰে হৈ যায়। মূৰতকৈ খাই থাকক আৰু, সদায়তো চফ্ট ভেন্দি খায়ে থাকোঁ ন, গতিকে অলপমান বেলেগ ধৰণে আজি বনালোঁ দিয়ক। ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।